নমস্কাৰ ছাৰ। হয় পৰিস্মিতা হয়নে? পৰিমিতা। পৰিমিতা ও ঠিক আছে পৰিমিতা না পৰিমিতা ৰ'বা এক মিনিট ৰাজবংশী হয়। পৰিমিতা ক'ত ঘৰ তোমাৰ? নলবাৰী পুষ্পকপুৰ। পুষ্পকপুৰ খুবেই ভাল হৈছে দেই খুবেই ভাল হৈছে তোমাৰ মানে ষ্টেজখন কভাৰ কৰিছা মেকআপ ঠিকে আছে সাজপাৰ ঠিকে আছে টাইমিং ঠিকে আছে সম্পূৰ্ণ ঠিকে আছে মই এতিয়ালৈকে মোটামুটি 3 নম্বৰ তুমি এটি 4 নম্বৰ থেংক ইউ ছাৰ। 4 নম্বৰ 12টি কম্পিটিশ্যন কৰিছে 4 নম্বৰ তুমি বহুত ভাল হৈছে তোমাক মই এটি কুৱেশ্যন কৰিম সেই কুৱেশ্যনৰ কোনো আমি প্ৰশ্ন ভিতৰত মাৰ্ক নাথাকে হয়নে আগতে কৈ থৈছোঁ গীতটোত লোক সংস্কৃতিৰ কথা বাৰে বাৰে কোৱা হৈছে হয়নে হয়। তুমি কোন ক্লাছত পঢ়া চতুৰ্থ। চতুৰ্থ তুমি ক'ব নোৱাৰিবা লোক সংস্কৃতি তথাপিও এই গান যিটো গান লোক সংস্কৃতিৰ ওপৰত তুমি নাচিছাতো হয়নে এই লোক সংস্কৃতিৰ ওপৰত তুমি কিছু জ্ঞান থকাটো দৰকাৰ হয়নে লোক সংস্কৃতি বুলি ক'লে কি জনজাতিৰ কথা কৈছে এইটো কি জনজাতিৰ গীত বা কি জনজাতিৰ গীত সোমাই আছে তাত সেইবিলাক জানানে বড়ো, বিহু, হা ৰাভা, হয় মিচিং। মিচিং কছাৰী ঠেঙাল কছাৰী হয়। এই সমস্ত লোক সংস্কৃতিৰ ভিতৰত পৰি আছে লোক সংস্কৃতি তুমি ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সত পাবা তুমি আৰু এই লোক সংস্কৃতিৰ এই বড়ো ৰাভা কছাৰী ঠেঙাল কছাৰী এই গীতসমূহৰ ওপৰত লোক পৰিৱেশ কলাৰ ভিতৰত সোমাই আছে তুমি সেইটো অধ্যয়ন কৰিবা হা সেইটো অধ্যয়ন কৰিলে তুমি বহুত আৰু বেছি ভাল হ'ব তোমাৰ কিন্তু বহুত ভাল হৈছে আৰু মোৰ এইটো 12জনৰ ভিতৰত 4 নম্বৰ তুমি দেই বহুত ভাল হৈছে লোক সংস্কৃতিৰ ওপৰত তুমি আকৌ তুমি ভালকৈ জানি ল'বা আমি ইয়াত মাৰ্ক নাকাটো কোনো কথা নাই চতুৰ্থ তুমি ক্লাছ চতুৰ্থটো গতিকে তুমি ক্লাছ 9ত পাবা ছ'চিয়েল ছায়েন্সত ঠিক আছে লোক সংস্কৃতিৰ ওপৰত কিছু কথা তুমি জানি ল'বা বহুত ভাল হৈছে সাজপাৰো ঠিকে আছে তুমি কেতিয়াবা হয়তো এই সেউজীয়া মেখেলাখন ব্যৱহাৰ কৰিব পাৰা আৰু ব্লাউজটো সেউজীয়া এনেকৈও ব্যৱহাৰ কৰিব পাৰা কথা নাই কিন্তু এই এনেকৈ ড্ৰেছ থাকিলেও কথা নাই ভাল হৈছে বহুত ভাল হৈছে ধন্যবাদ। যোৱা